वेलकम टू माय चैनल जुली ब्लॉग। আজি মোৰ ৰেচিপি হৈছে কলডিল আৰু বইলা মাংস। কলডিল আৰু মাংসৰ ৰেচিপিৰ বাবে এতিয়া কি কি লৈছো আপোনাক দেখাই দিছো। এয়া অলপ কটা মাংস লৈ লৈছো, এয়া কাটি লোৱা অলপ কলডিল, এয়া কটা অলপ পিয়াজ, মিঠাতেল, কটা আলুখিনি সৰুকৈ কাটিছো, গোটা জলকীয়া কেইটামান লৈ লৈছো আৰু ইয়া মিক্সিত মাৰি লোৱা অলপ পিয়াজ, অলপ মিক্সিত মাৰি লোৱা নহৰু, অলপ আদা আৰু এইখিনি মছলাখিনি লৈ লৈছো। এয়া মিট মছলা আৰু নিমখ, হালধি, এয়া হৈছে গৰম মছলা, ধনিয়া গুড়িও লৈ লৈছো, এয়া ধনিয়া গুড়ি লৈ লৈছো আৰু এয়া হৈছে জিৰা গুড়ি আৰু ৰেড চিলি। এইখিনি বস্তু লৈ লৈছো। বলক তেতিয়া হলে এতিয়া কেনে ধৰণে বনাও সকলোখিনি দেখাম আপোনালোকক। গেছ জ্বলাই কেৰাহীখন গৰম হ'বলৈ দিছো। এতিয়া গৰম হৈ গ'ল, মানে তেল দিছো। এতিয়া কেৰাহীত মিঠাতেল অলপ দিছো আৰু অলপ দিছো, বৰ কম লাগিছে, মানে তেল অলপ সৰহকৈ দি লৈছো। ইয়াত তেল পকিলে আৰু গৰম হ'লেই নহয়, তেল পকিছে আৰু তেল। ইয়াত পিঁয়াজখিনি দি দিছো। এতিয়া পুৰা লৰাই আছো। এতিয়া লাহে লাহে পুৰা লৰাই থাকিম। কটা পিঁয়াজখিনি দি লৈ পেলাই পুৰা লৰাই দিলোঁ। হৈ আছে আৰু এতিয়া চচ হৈ আছে, শুনিছে নহয়। এতিয়া এই মিক্সিত মাৰি লোৱা নহৰুখিনি দি দিলোঁ, পিঁয়াজখিনিও দি দিলোঁ, মিক্সিত মাৰি লোৱা পিঁয়াজখিনিও দি দিলোঁ, এয়া আদা অকণো দি দিলোঁ, মিক্সিত মাৰি লোৱা আদাকণো দি দিলোঁ। এতিয়া আকৌ হেতাখনে লৰাই আছোঁ ভাল ধৰণে, মানে লৰাইছোঁ আৰু তাতে কেৰাহীখন কিমান ডাঙৰ দেখিছে নহয়। আৰু মাংসখিনি চাব অলপ সময়ৰ পাছত দেখিব নহয় কিমান অকণমান মাংস লৈছোঁ। কেৰাহীখন এফালে এই ডবল একদম কেৰাহী। এয়া এতিয়া এইখিনি মানে আপোনাৰ তেজপাত আৰু এই জলকীয়াখিনি দিছোঁ। আৰু আপোনালোকে যদি বেছিকৈ জলকীয়া খায় তেতিয়া জলকীয়াখিনি কাটি ল'ব। আমাৰ আকৌ অকণমানিকেইটা আছে নহয়, সেইকাৰণে জলকীয়াকেইটা মানে গোটাকৈ দিছোঁ আৰু গোটাকৈ দিলে লৰাই দিছিলোঁ। লৰাই দি এতিয়া মানে এইখিনি আমাৰ মাংসখিনি দি দিলোঁ। মাংসখিনি অলপ সৰুকৈ কাটি ল'লোঁ, নহ'লে আকৌ এইখিনিৰ লগত মানে ইমান এটা ভাল নালাগিব। ডাঙৰ মাংস হ'লে পিচ যদি ডবল মাংস হয় ভাল নালাগিব নহয়, নিমিলিব মানে কলডিলৰ লগত। সেইটো কাৰণে অলপ সৰুকৈ কাটিলোঁ, বেছি সৰু কৰা নাই আৰু। এতিয়া লৰাই দিলোঁ। মই হালধি অলপ দি লৈছোঁ। এতিয়া হালধিটো মানে এইটো ৰেচিপিত মানে দেৰিকৈ দিছোঁ। আৰু নিমখ দিম বাৰু, নিমখ যিকোনো সময়তে দিলেও একো নাই। নিমখটো ঠিক সময়তে দিছোঁ, কিন্তু হালধি আৰু মছলাখিনি অলপ সোনকালে দিব লাগে। মানে যেতিয়া পিঁয়াজ আদা নহৰুখিনি তেলত দিয়াৰ পাছতে দি দিব লাগে, মাংস দিয়াৰ আগতেই মছলাখিনি দি দিব লাগে। কিন্তু এইটো ৰেচিপিত মই নাই দিয়া। চাই থাকক এতিয়া ভিডিঅ'টো। এতিয়া কলডিলখিনিও দি দিলোঁ আৰু সাপৰ তেলকৈ মৰা নাই বাৰু। কলডিলখিনি দি আকৌ লৰাই আছোঁ। মানে ওচৰতে থাকিব লাগিব আৰু মানুহজনী কেনিও যাব নোৱাৰি, নহ'লে মানে এইবিলাক দেৰি মেলি কিবা কিবি হ'বগৈ আৰু গৈ পেলাই। লৰাবহে পাৰিছোঁ আৰু দেই। এই ডবল কেৰাহীখনত মাংস হৈছে অকণমান, আৰু মই লৰাই আছোঁ। ইটো দিছোঁ লৰাইছোঁ, সিটো দিছোঁ লৰাইছোঁ। সেই হৰি মানে এইবিলাক কেৰাহীতকৈ এনেকুৱা কেৰাহীত বনাবলৈ মানে বেছি ভাল পাওঁ। আৰু জুইত হ'লেতো মানে বেছি ভাল হয়, মাংসটো খাবলৈ টেষ্টি হয়। আৰু কিন্তু এতিয়া মই আজি গেছতে বনাইছোঁ। সেইকাৰণে এতিয়া মছলাবোৰ মানে এবিধকে দি যাম আৰু লাহেকৈ। মছলা তেলকৈ দিয়া নাই বাৰু। এতিয়া আলুখিনি ঢালি দিলোঁ। আলুখিনি ঢালি দি মানে এতিয়া আকৌ এবাৰ লৰাইছোঁ। কলডিলখিনি অকণমান দেৰিকৈ দিয়া হ'লখিনি, কিন্তু মই অকণমান সোনকালে দি দিলোঁ। আমাৰ ঘৰত যিহেতুকে কলডিলবোৰ মানে খাবলৈ বৰ এটা কিছুমানে মন নকৰে, কোনোবা এটা খায় কোনোবা এটা নাখায়। সেইকাৰণে মানে কলডিলখিনি নাইকিয়া কৰি দিছোঁ, তেতিয়াতো খাবই আৰু কলডিলৰ মানে টেষ্টটো ওলাই যাব। এনেই অলপমান দেৰিকৈ দিওঁ বুলি ক'লেও দিব পাৰে। আলুখিনি দি আকৌ লৰাটো দেখিছে নহয় কিমান লৰোৱা কাৰবাৰ। অকল লৰাই থাকিব লাগে। এইয়া এবাৰ এতিয়া এবিধকৈ মছলা দি যাম আৰু
যি মছলা লৈছিলোঁ দেখিছিলে নহয় গৰম মছলা আকৌ ৰেড চিলি লৈছোঁ আকৌ আপোনাৰ এই জিৰা গুড়ি ধনিয়া গুড়ি এই মিট মছলা এই গোটেইখিনি মানে আৰু দি লৈ আৰু আকৌ এবাৰ ভালকৈ লৰাই দিম তাৰপিছত হৈ যাব এতিয়া গোটেইখিনি মছলা ঢালি আছোঁ বেছিকৈ নাঢালিব আকৌ হ'ল বুলি দেই অলপ মানে যিমানটো লাগে সিমানটোহে ঢালিব জোখতহে ঢালিব আকৌ মই কেইবাবিধো দিছোঁ কাৰণেহে মানে হেৰি হৈছে এনেই মই প্ৰায়ভাগ মছলা ব্যৱহাৰ নকৰোঁৱেই এতিয়া মানে মছলা অলপ ব্যৱহাৰ কৰিব লাগিব এইটোত যিহেতুকে শুকানকৈ বনাইছোঁ মানে মাংসখিনি আৰু তেল যদি কমকৈ দিব বিচাৰে নহয় তেতিয়াহ'লে আপোনালোকে পানী অলপকৈ ছটিয়াই তেনেধৰণে বনাই থাকিব তেলত অলপ কমকৈ দিলেও হ'ব মই তেল অলপ সৰহকৈ দিছোঁ মানে তেলতে সিজাম আৰু পূৰা তেলতে সিজোৱা নিচিনা হ'ব আৰু এই আকৌ লৰোৱা কাৰোবাৰ আহিলে নহয় দেখিছে নহয় কিমান লৰাই আছোঁ তেতিয়াবা দেখি আছে নহয় ভিডিঅ'টোত আৰু কিমান লৰাই থাকিব লাগে এইটো দিছোঁ ওলাইছোঁ সেইটো দিছোঁ ওলাইছোঁ এইবোৰ কাৰোবাৰ এই এতিয়া হৈ আছে আৰু মানে এতিয়া সাঁফৰখন মাৰি দিছোঁ দেই মাৰি আকৌ এতিয়া অলপ দেৰি কাৰণে থৈ দিলোঁ বাৰু তাৰপিছত থৈ লৈ এতিয়া আকৌ সাঁফৰখন মাৰি অলপ দেৰি কাৰণে থৈ দিছিলোঁ তাৰপিছত এতিয়া খুলি দিলোঁ খুলি পেলাই আকৌ মানে এতিয়া মানে আকৌ লৰোৱা কাৰোবাৰ আহি গ'ল আৰু দেখিছে এই ভিডিঅ'বিলাক আপোনালোকে চাওঁতে চাই মানে কিন্তু এতিয়া কোনো লাইক কমেণ্ট একো নকৰে কেনেকুৱা হৈছে ভাল হৈছে বেয়া হৈছে একো গমেই নাপাওঁ মই সেইটো কাৰণে মানে অকণমান কেতিয়াবা দিবলৈও মন নাযায় মই অকল বনাই আছোঁ কষ্ট কৰি মানে ভিডিঅ' বনাইছোঁ বা কিবাকিবি দিছোঁ দিবলৈ চেষ্টা কৰিছোঁ কিন্তু আপোনালোকে কোনো একো নকয়েই ভালেই হৈছে নে বেয়াই হৈছে নে একো নকয়ো খালি চাই আৰু মানে আৰু যায় আৰু উচিত তেনেকুৱা হৈ আছে মানে কেতিয়াবা দিবলৈও মন নাযায় কিন্তু হ'লেও আৰু দি আছোঁ আৰু উপায় নাই একো নাই এটা সাধাৰণ লাইক কৰি দিব তেতিয়া অকণমান মনটো ভাল লাগে কমেণ্ট চমেণ্ট নকৰিলেও বাৰু লাইক এটা কৰি দিব অন্ততঃ ভাল লাগিব তেতিয়া আৰু এতিয়া দেখিছে নহয় লৰাই পেলাই আকৌ সাঁফৰখন মাৰি দিলোঁ হ'লেও আপোনালোকে ভিডিঅ'বিলাক চাই সেইটো কাৰণে ভাল লাগিছে সাঁফৰখন মাৰি আকৌ এয়া খুলি দিছোঁ দেখিছে নহয় আকৌ লৰাইছোঁ এইবোৰে কাৰোবাৰ আৰু ভিডিঅ'বোৰ চাই থাকে বাৰু আপোনালোকে যিমানে যি হওক লাইক কমেণ্ট কাৰোবাৰ কেতিয়াবা নাহেও কিবাকিবি হৈ থাকে ইউটিউবত কিছুমানৰ কিবা প্ৰব্লেমো হৈ থাকে সেইবাবে ভিডিঅ'বিলাক কিন্তু আপোনালোকে হ'লেও চাই বাৰু সেইটো বাৰু ভিউজবিলাক পাওঁ সেইটো কাৰণে বৰ ভাল লাগে দিবলৈ আৰু যিমানখিনি বাৰু সিমানখিনি চেষ্টা কৰিম আপোনালোকেও কিন্তু লাইক কেতিয়াবা দিবলৈ মেলিবলৈ মানে চেষ্টা কৰিব আৰু কিবা এটা আৰু এতিয়া জুইটো কিন্তু কমাই দিছোঁ দেই মাংসৰ জুইটো অলপ কমাই দিছোঁ মানে নহ'লে দেৰি যাবগৈ পাৰে তাৰপিছত তেতিয়া কমাই লৈ মানে আকৌ এই লৰাই পেলানি এতিয়া সাঁফৰখন মাৰি দিলোঁ মাৰি আকৌ এতিয়া অলপ দেৰি পাছতে আকৌ উঠোৱাব হ'লেই দেখিছে নহয় আকৌ এতিয়া উঠুৱাই লৈ আকৌ মানে সাঁফৰখন উঠাই লৈ আৰু আকৌ লৰোৱাত লাগি গ'লোঁ মানে কেনিও আঁতৰি যাব নোৱাৰে আৰু এনেকুৱা বস্তু বনালে মানে পানী চানী দিলে মানে অকণমান দেৰি আঁতৰি যাব পাৰি এতিয়া আৰু কেনিও আঁতৰি যাব নোৱাৰি আৰু দেই এইয়া আকৌ লৰাই আকৌ সাঁফৰখন মাৰিলোঁ এই আকৌ অলপ দেৰি থৈ আকৌ এতিয়া সাঁফৰখন খুলিব হ'লেই মানে লাগিয়ে থাকিব লাগিব এনি টাইম এয়া এতিয়া আৰু মানে আকৌ এয়া লৰাই দিছোঁ আৰু হৈছেগৈ আৰু বাৰু বেছি সময় নালাগে আৰু কেৰাহীখন দেখি কিন্তু নাহাঁহিব দেই মানে কেৰাহীখন বেছি ডাঙৰ হ'ল মাংসখিনি মানে অকণমান মানে মাছ আনিছিলে সেইকাৰণে মাংস আনিলে অকণমান কি কৰিম এতিয়া বাৰু সেয়া এতিয়া লৰাই পেলাই আকৌ সাঁফৰখন মাৰিলোঁ আকৌ অলপ দেৰি থৈ দিছিলোঁ বাৰু এতিয়া আকৌ সাঁফৰখন খুলি দিছোঁ এইবাৰ লৰাই লৈ আৰু সাঁফৰখন মাৰি দিম আৰু হৈ যাব আৰু দেই এয়া এতিয়া আমাৰ মাংস ৰেডি